তানখেন কোন আছিল জানো আহক। তানখেন আছিল এজন সংগীতজ্ঞ। তানখেনৰ জন্ম সম্পৰ্কে বিভিন্ন মত আছে। তথাপিও 1506 খ্ৰীষ্টাব্দৰ পৰা 1532 চনৰ ভিতৰত কোনোবা এটা সময়ত জন্মগ্ৰহণ কৰে বুলি জনা যায়। বিভিন্ন গ্ৰন্থৰ মতে তানখেনৰ জন্মৰ পিছৰ 5 বছৰলৈকে বাক শক্তিহীন হৈ আছিল। দেউতাকে ভগৱানৰ প্ৰতি কৰা গভীৰ প্ৰাৰ্থনাৰ ফলত বাক শক্তি ঘূৰাই পায় আৰু মধুৰ কণ্ঠৰ উত্তৰাধিকাৰী হয়। বিভিন্ন কাহিনীৰ সাধাৰণ উপাদান অনুসৰি সৰুতে তানখেনৰ নাম আছিল ৰামতনু। তেওঁৰ পিতৃ মুকুন্দ পাণ্ডে মুকুন্দ মিশ্ৰ বা মুকুন্দ ৰাম নামেৰে জনাজাত আছিল। এজন ধনী কবি আৰু দক্ষ সংগীতজ্ঞ আছিল, যি কিছু সময়ৰ বাবে বাৰাণসীত হিন্দু মন্দিৰৰ পুৰোহিত আছিল। তানখেনে আধুনিক মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ চাৰিওফালৰ অঞ্চলত তেওঁৰ কলা শিকিছিল আৰু নিখুঁত কৰিছিল। তেওঁ তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু প্ৰাপ্তবয়স্ক জীৱনৰ বেছিভাগ সময় আদালতত অতিবাহিত কৰিছিল আৰু ৰেৱাৰ হিন্দু ৰাজা ৰামচন্দ্ৰ সিঙৰ পৃষ্ঠপোষকতা, তনচেনৰ সংগীতজ্ঞ ক্ষমতা আৰু অধ্যয়নে তেওঁক ব্যাপক খ্যাতি আৰু অনুসৰণ কৰিছিল। তেওঁ ৰাজা ৰামচন্দ্ৰ সিঙৰ ঘনিষ্ঠ বিশ্বাসী আছিল আৰু তেওঁকে একেলগে সংগীত নিৰ্মাণ কৰিছিল। তানখেনৰ খ্যাতিৰে তেওঁক মোগল সম্ৰাট আকবৰৰ দৃষ্টি আকৰ্ষণ কৰে, যি ৰাজা ৰামচন্দ্ৰ সিঙলৈ বাৰ্তাবাহক প্ৰেৰণ কৰে। তানখেনক মোগল আদালতত সংগীতজ্ঞসকলৰ সৈতে যোগদান কৰিবলৈ অনুৰোধ কৰে। তানখেনৰ বিষয়ে বহুতো কিংবদন্তি লিখা হৈছে, তথ্য আৰু কল্পকাহিনী মিহলি কৰা হৈছে আৰু এই কাহিনীবোৰৰ ঐতিহাসিকতা সন্দেহজনক। আকবৰে তেওঁক নৱৰত্নসকলৰ এজন বুলি গণ্য কৰিছিল আৰু তেওঁক মিয়ান উপাধি দিছিল, এজন সন্মানীয় অৰ্থাৎ শিকা মানুহ। তানখেন এজন সুৰকাৰ সংগীতজ্ঞ আৰু কণ্ঠশিল্পী আছিল, যাৰ বাবে ভাৰতীয় উপমহাদেশৰ উত্তৰ অঞ্চলত বহুতো ৰচনা কঢ়িয়াই অনা হৈছে। তেওঁৰ এজন বাদ্যযন্ত্ৰও আছিল, যিয়ে বাদ্যযন্ত্ৰবোৰ জনপ্ৰিয় আৰু উন্নত কৰিছিল। তেওঁৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ উত্তৰ ভাৰতীয় পৰম্পৰাৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিসকলৰ ভিতৰত অন্যতম, যাক হিন্দুস্তানী বুলি কোৱা হয়। সংগীত আৰু ৰচনাত তেওঁ ষোড়শ শতিকাৰ অধ্যয়নে বহুতক অনুপ্ৰাণিত কৰিছিল আৰু তেওঁ অসংখ্য উত্তৰ ভাৰতীয় ঘৰানা, আঞ্চলিক সংগীত বিদ্যালয় যেনে তেওঁলোকৰ বংশ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰে। আকবৰ আদালতৰ ইতিহাসবিদ বিৱৰণ আৰু ঘৰানা সাহিত্যত তানখেনৰ বিষয়ে বহুতো কিংবদন্তি আছে। তেওঁলোকৰ এজনে কয় যে তেওঁ ৰাগ মেঘ মালহাৰৰ সৈতে বৰষুণ কমাই আনিব পাৰে। এইটো কোৱা হয় যে তেওঁ ৰাগ দীপক প্ৰদৰ্শন কৰি চাকি জ্বলাব পাৰে। আন কিংবদন্তিসকলে তেওঁৰ সংগীতৰ জৰিয়তে জন্তুৰ সৈতে যোগাযোগ কৰাৰ ক্ষমতাৰ বিষয়ে কয়।
এবাৰ এটা বগা হাতী বন্দী কৰা হৈছিল, কিন্তু ই বনৰীয়া আছিল আৰু নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। অৱশেষত তানখেনে শান্ত হোৱা হাতীটোক গান গাইছিল আৰু সম্ৰাটে তেওঁক চলাবলৈ সক্ষম হৈছিল। তানখেনক তেওঁৰ মহাকাব্য ধ্ৰুপদ ৰচনাসমূহৰ বাবে স্মৰণ কৰা হয়। কেইবাটাও নতুন ৰাগ সৃষ্টি কৰে, লগতে সংগীতৰ ওপৰত 2খন কালজয়ী কিতাপ লিখাৰ বাবে শ্ৰী গণেশ শ্ৰোতা আৰু সংগীতাচাৰা। বৰ্তমান প্ৰচলিত ৰাগৰ ভিতৰত মিয়া শব্দযুক্ত ৰাগসমূহৰ তেওঁৱে শ্ৰোতা, যেনে মিয়া মল্লাৰ, মিয়া কি তুৰী, মিয়া কি সাৰংগ প্ৰভৃতি আদি। তানখেনৰ সংগীতাসমূহে বহুতো বিষয়বস্তু সামৰি লৈছিল আৰু ধ্ৰুপদক নিযুক্ত কৰিছিল। এইবোৰৰ বেছিভাগ হিন্দু পুৰাণৰ পৰা আহৰণ কৰা হৈছিল, ব্ৰজ ভাষাত ৰচনা কৰা হৈছিল আৰু গণেশ, সৰস্বতী, সূৰ্য, শিৱ, বিষ্ণু আদিৰ দৰে দেৱ-দেৱীৰ প্ৰশংসাত লিখা হৈছিল। তেওঁ ৰজা আৰু সম্ৰাট আকবৰৰ প্ৰশংসা কৰাৰ বাবে উৎসংগীত ৰচনা আৰু পৰিৱেশন কৰিছিল। তানখেনে এগৰাকী হুছেইনীক বিয়া কৰাইছিল, যাৰ 4টা পুত্ৰ আৰু এজনী কন্যা আছিল: সুৰাজ সেন, শৰৎ সেন, তাৰং খান, বিলৱাস খান আৰু সৰস্বতী। পাঁচোজনে তেওঁলোকৰ নিজৰ ক্ষেত্ৰত দক্ষ সংগীতজ্ঞ হৈছিল। পিছৰটোৱে সিংগলগড় মিয়া সিঙকো বিয়া কৰাইছিল, যি এজন উল্লেখযোগ্য বীণা খেলুৱৈ আছিল। এজন কিংবদন্তীয়ে কয় যে তানখেনে মেহেৰুন্নিছা নামৰ আকবৰৰ এজনী ছোৱালীৰ সৈতেও বিবাহপাশত আবদ্ধ হৈছিল। তানখেনৰ মৃত্যুৰ বছৰটো তেওঁৰ জীৱনীখনৰ বেছিভাগৰ দৰে অস্পষ্ট। ইছলামী ইতিবাদীসকলৰ দ্বাৰা লিখা এটা সংস্কৰণ অনুসৰি 1586 চনৰ দিল্লীত তানখেনৰ মৃত্যু হয় আৰু আকবৰ আৰু তেওঁৰ আদালতৰ বেছিভাগ অংশই মুছলমানৰ ৰীতি-নীতি অনুসৰি সম্পূৰ্ণ হোৱা অন্ত্যেষ্টিক্ৰিয়াত শোভাযাত্ৰাত উপস্থিত আছিল। হিন্দু বুৰঞ্জীবিদসকলৰ দ্বাৰা লিখা অন্যান্য সংস্কৰণৰ লগতে আবুল ফজলে লিখা আকবৰনামাত তেওঁৰ মৃত্যুৰ তাৰিখ হিচাপে 26 এপ্ৰিল 1589 প্ৰদান কৰে আৰু তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত বেছিভাগ হিন্দু ৰীতি-নীতি পালন কৰা হয়। তানখেনৰ অৱশেষ গোৱালিয়ৰৰ তেওঁ চুফী মাষ্টাৰ শ্বেখ মুহাম্মদ ঘাউছৰ সমাধি ক্ষেত্ৰত সমাধিস্থ কৰা হৈছিল। প্ৰতি বছৰে ডিচেম্বৰত তানখেন উদযাপন কৰিবলৈ গোৱালিয়ৰৰ তানখেন সমাৰোহ নামৰ এক বাৰ্ষিক উৎসৱ অনুষ্ঠিত কৰা হয়।